हेलो गाइस की खबर आशा करूँ सकलो भाले आछे मोरो ভাল आमी ओलाइছো बरदुआ जाबले बरदुआले गय भिडिओ दी থাকিম চাই থাকিবা तले ओলাই आছো मानुहजन बा कोने एकजन मानुह ओलाइছে हां এটা কৈ দিয়া আমি এতিয়া ঘৰৰ পৰা ওলাই আহিলো এফালে দেখিছেনে ফিচাৰী লাহে লাহে গৈ আছো গৈ পাম আৰু বেছি দূৰ নাই এফালে এনে গাঁওখন এপাক দেখা দিছো বৰদুৱাৰ ৰাস্তাটো পালোহি এতিয়া বৰদুৱালে গৈ আছো বৰদুৱা এফালে ৰাস্তাটো পালোহি আমি আহি পাই গলোহি বৰদুৱা এবিলাক বৰদুৱা পাৰ্কিং আছে গাড়ী মটৰো থয় এফালে গাড়ী মটৰ থয়ে দিছে কোনোবা চাগে আহিছে পিকনিক খাবলে এফালে আকৌ তেল নিমখ ধূপৰ দোকানো আছে কোনোবা খৰায়ো দিব পাৰে এফালে টাৰ্নিংটো ল'ব এতিয়া তাৰপিছতে এইটো এটিএম টো দেখিছেনে এটিএম টো কাষতে আমাৰ স্কুটিখন থব এটিএম পৰা পইচা উঠাবলে সুবিধা কৰি দিছে এফালে থলে গাড়ীখন আমি আহি পাই গলোহি বৰদুৱা এফালে বৰদুৱা গেটখন দি সোমালো বৰদুৱালে মানুহজন মই ভন্টি আমি তিনটাই আহিছো এফালে ঘৰবিলাক ইমান ভাল লাগিছে বনাইছে যে বহুত ভাল লাগিছে জানেনে আপোনালোক আহিছেনে নাই বাৰু নাহিলেও এদিন আহি চাবহিচোন বৰদুৱাখন বহুত ভাল লাগে আহিলে মনটো ভাল লাগি যায় এফালে বেলেগ বেলেগ মানুহো আহিছে দেখিছেনে মানুহজন মই ভন্টি গৈ আছো এফালে আকৌ মানে ফটো উঠা বিনা পাৰমিশনত উঠিব নোৱাৰি বুলি কৈছে পাৰমিশন ল'ব লাগে তেও আজি মানুহ নাই কাৰণে মই ভিডিঅটো বনাই আনিলো এখন মানে সাইনবোৰ্ড মাৰি থৈ দিছে এফালে এতিয়া আমি খুমাই যাম মানুহজনে আকৌ মোক মাতিছে হেৰাবও পাও যে মোক মানে চাইকৈ মাতিছে আহা জলদি আকৌ এফালে দেখিছেনে ইমান ডাঙৰকে বনাইছে নহয় এফালে গৈ আছো আমি এতিয়া কাশী গংগালে এফালে গঙাপালে গৈ আছো মানুহজন মই ভন্টি এফালে দেখিছেনে ইমান ধুনীয়াকৈ আঁকি থৈ দিছে এইবিলাক গৈ আছো দেখিছেনে খানা বনাই আছে ভাত খোৱাকে আহিছে ইমান দূৰৰ পৰা মানুহ আহে এফালেও মানুহে ভাত খাই আছে দেখিছেনে ইয়াৰ মানুহ বহুত দূৰৰ পৰা আহিছে হ'বলা সেইটো কাৰণে ভাত খাই আছে এফালে আমি গৈ আছো গঙাপাৰ বুলিয়ে কওঁ এইফালে দেখিছে ইমান ডাঙৰ গঙাপাৰ এখন নহয় এফালে আকৌ আজি আহি দেখিলো কিবা বনাই আছে ঘৰ বনাব নেকি বহুত ডাঙৰ গঙাপাৰখন যে এপাক ঘূৰিবও পাৰে কিন্তু আমি নুঘূৰিলো আৰু এফালে দেখিছে মানুহ এটা গা ধুই আছে চাবচোন ঘপকে ওলাই আহিব এফালে এইটো মানুহ দেখিছে ঘপকে ওলাই আহিছে এফালে গা ধুই আছে কিবা কাম কৰি আছে হ'বলা কাম কৰা মানুহ নেকি গম নাপাওঁ এফালে ইমান ধুনীয়া লাগে নহয় আহিলৈকৈ এফালে দেখিছে মইও ওলাই আছো এফালে পুৰা ষ্টাইলত আহিছো আজি দেই এফালে ভন্টিয়ে ভৰি হাত ধুবলৈ গৈছে এফালে হেৰি আহি আকৌ দেখিলো এফালে মানুহে খোৱা বোৱা বনোৱা খোৱাত লাগি আছে ৰাতি থাকাকেও আহিছে নেকি আহি কৈ দেখিলো সত্ৰীয়া নৃত্য শিকাই আছে দেই এফালে ইমান ভাল লাগে নহয় নাচি থাকিলে আমিহে নাচিব নাজানো মানে আমি নিশিকিলোৱে দিয়কচোন এফালে শিকাই আছে বহুত ভাল লাগে এফালে আকৌ মানে ফাংচনো হয় ইয়াত মানে আকৌ বলবম হ'লেও বহিব পাৰে এইটো সুবিধা কৰি দিছে আৰু মই আকৌ মানুহজনক ক'লো ব'লাচোন ঘৰটোৰ ভিতৰলৈ যাওঁ বোলো এপাক চাই আহোঁগৈ এইফালে ময়ো গৈ আছোঁ ঘৰটোৰ ভিতৰলৈ বোলো চাই আহোঁগৈ ৰ'ব এইফালে সোমালোঁ ইমান ভাল লাগিল ইমান ডাঙৰ নহয় মানে বহুত ভাল লাগিল এইফালে আকৌ মই গৈ লৈ ঘৰকেইটা তলা মাৰি থৈ দিছে ওপৰলৈ উঠিব নোৱাৰি মই জুমি চাই আছোগৈ কেনেকৈ বাৰু যায় সেইটোকে চাই আছিলোঁ এফালে মই আহিলোঁ এফালে চাবচোন মই আজি মানে মনটো ফূৰ্তিতে কি কৰিলোঁ
এফালে দেখিছে কি কৰিম এতিয়া চাবচোন দেই ইমান ভাল লাগে নহয় বুলি কৈ দেখিছেনে এপাক ঘূৰিয়ে দিলোঁ আৰু আমি গৈ আছোঁ এতিয়া বৰ নামঘৰটো গেটটোলৈ বৰ নামঘৰ গেটটোলৈ মানে এফালেও সোমাব পাৰি কিন্তু মেইন গেটখন মানে গাঁৱৰফালে আছে গাঁৱৰফালে গৈ আছোঁ দেখিছেনে মানুহজনে ভিডিঅ' কৰি আছে ঘৰ মানে বহুত ঘৰ বনাইছে আহিছোঁ যেতিয়া ফুৰিবলৈ লাহে লাহেকৈ গৈ থাকোঁ বোলো ঘৰলৈ যাম আৰু ন লাহে লাহে গৈ আছোঁ বৰ নামঘৰটো গেটলৈ এইটো দেখিছে মুখ ধুবও পাৰি মুখ কুলকুলাবও পাৰি এইফালে ডাষ্টবিন দি থৈ দিছে পিক চিক পেলালে তাতে পেকেটো পেলাব পাৰি মানে পিকো পেলাব পাৰি এইফালে মানুহজনে এনেই এপাক দেখাই দিছে আৰু লাহে লাহে গৈ আছোঁ ঘূৰিব আহিছোঁ যেতিয়া লাহে লাহেকৈ যাব লাগিব হয়নে নহয় বাৰু কওকচোন ইমান ধুনীয়াকৈ গছ গছনিবিলাক লগাই থৈছে চাওকচোন বাৰু ইমান ধুনীয়া লাগিছে টাবত যে থৈ দিছে বিভিন্ন ধৰণৰ গছ আছে ইমান ভাল লাগিছে আহিলৈকৈ দেখিছেনে বহুত ভাল লাগিছে কিন্তু আগতকৈ বহুত খলাই দিলে বৰদোৱাখন বহুত ধুনীয়া লগা হ'ল স্পীডত যোৱা আমি আহি পাই গ'লোহি বৰ নামঘৰটো গেটটোলৈ মানে মেইন গেটখন মানে এইটোহে আৰু দেই এইফালে সোমাই কিন্তু মানে মানুহবিলাক সেইফালে সোমাই আৰু এফালে মই আজিহে আহিছোঁ প্ৰথম আহিছোঁ দেই এইফালে ভণ্টি যাব আৰু মানুহজন যাব মই নাযাওঁ মই ক'লোঁ যে মই বাহিৰতে থাকোঁ তোমালোকে যোৱা এতিয়া মানুহজন আৰু ভণ্টি যাব মানুহজনে ভিডিঅ' বনাই আছে চাই থাকিব দেই এতিয়া মানুহজন সোমাই গ'ল এফালে বৰ নামঘৰটো পাই গ'লোহি বেবেলি ভিতৰত ইয়াত সোমাব নোৱাৰি সেইবুলি মানুহজন গৈ আছে এফালে দেখিছেনে শৰাই দিয়া জেগালৈ শৰাই দিয়া ঘৰটোলৈ গৈ আছে শৰাই মানে দিলে নামটো লিখি থৈ দিয়ে পিছত শৰাইখন দিয়ে আৰু নাম মাতি এফালে মানুহজনে এনে এপাক দেখা দিছে আৰু দেখিছে ইমান ভাল লাগে আহি এফালে মানুহজন গৈ আছে এইটো এটা নামঘৰ দেখিছে এইটো নামঘৰলৈ আহিছে মানুহ এজন এনে তাক চাবলৈ নামঘৰবিলাক বহুত ধুনীয়াকৈ বনাইছে এফালে সোমাই গৈছে মানুহজন বহুত ভাল লাগে দেই আহি এইখিনিত চাবচোন ইমান ধুনীয়াকৈ ভগৱানৰ মূৰ্তিবিলাক বনাই থৈ দিছে ইমান ধুনীয়া লাগিছে নহয় ভিডিঅ'টো মানে দেখোঁতে ধুনীয়া লাগিছে এফালে ভগৱানৰ মূৰ্তি বনাই থৈ দিছে শ্ৰীকৃষ্ণ এইবিলাক দেখিছেনে এইখিনি দেখিছে একেবাৰে ফুৰিবলৈ অহা জেগা নিচিনা এতিয়া মানুহজন যাব এফালে শৰাই লৈ গৈছে বৰনামঘৰলৈ গেটৰ মুখত আমি ৰৈ আছোঁ মানুহজনক মাতিছোঁ বোলো আহা এইডোখৰতে মই ৰৈ আছোঁ মানুহজন এতিয়া গৈ আছে
আমাৰ ওচৰলৈ ৰৈ আছোঁ। তাতে মানুহজনক মাতিছিলোঁ। মানুহজন গৈ আছে শিলিখাজোপা ওচৰলৈ। এই শিলিখাজোপা দেখিছে, শ্ৰী শ্ৰী শংকৰদেৱে লগোৱা গছ, 500 বছৰৰ আগৰ গছ বোলে। দেখিছেনে ইমান ডাঙৰ। আমাৰ আকৌ ঘৰ বাৰী গছ-গছনিবিলাক বতাহ ধুমুহাত ভাঙে, কিন্তু এইজোপা দেখিছে ইমান ডাঙৰ। এফালে নামঘৰটো দেখিছেনে, নামঘৰটো দেখাই দিছে। এইফালে এতিয়া আমি সোমালোঁ হোটেলত বোলো ঘূৰি ঘূৰি বহুত ভাগৰ লাগিলে, কিবা এটা খাই লওঁ। এফালে অৰ্ডাৰ দিলোঁ, কিন্তু মই ৱেইট কৰি আছোঁ। মানুহজনে আকৌ মেনুখন চাই লৈছে। এফালে ভণ্টিয়ে আকৌ মোবাইল পিটিকি আছে, মই ৱেইট কৰি আছোঁ। এফালে চাওমিন আহি গ'ল। মই ৰ'ব নোৱাৰি ময়ো মুখত ভৰাই ল'লোঁ। অকণমান খাই বৈ লৈ বোলো ধুনীয়াকৈ লাহে লাহে ঘৰলৈ গৈ থাকিম। এফালে মোকো দেখাই দিছে। এফালে আকৌ আমি ঘৰলৈ গৈছোঁ, ঘৰত যাবলৈ ওলাইছোঁ মানে আৰু বৰদোৱাৰ পৰা। এফালে মানুহজনে ঘৰলৈ যাব বিচাৰিছিলে। মই বোলো তুমি অকণমান ঘূৰাই লৈ যোৱাচোন, বৰদোৱাখনকে অকণমান চাম। এফালে মানুহজনে গাড়ীখন এতিয়া কাটিব, কাটি লৈ যাম আমি। এফালে কাটিলে টাৰ্ণিংটো মানে ল'লে আৰু দেই, কাটিলে মানে। এতিয়া গাঁওখন দি ঘূৰি এতিয়া যাম। বৰদোৱা গাঁওখন আজিহে দেখিছোঁ মানে। এফালে গৈ আছোঁ ঘৰত। মানুহজনে পূৰা স্পীডত গাড়ীখন চলাইছে। মানুহজনৰ বোলে ঘৰলৈ যাওঁ লাগি আছে, সেইবুলি স্পীডত চলাই নিছে দেই। এতিয়া আমি পালোহি বৰদোৱা চাৰিআলি। এফালে চাৰিআলি পালোহি, মানে আমি নগাঁও হৈ ঘৰলৈ যাম। এফালে দেখিছেনে চাৰিআলিটো পালোহি, নগাঁও হৈ যাম বোলো। এফালে আমাৰ নগাঁৱলৈ যায়, দেখিছেনে নগাঁৱলৈ যোৱা ৰাস্তাটো। মানুহজনে পূৰা স্পীডত গাড়ীখন চলাই কৰি নি আছে, ভয়ো লাগিছে। মই বোলো অকণমান লাহে লাহে চলোৱাচোন, মোৰো ভয় লাগে। এফালে মেইন ৰোডটো পামগৈ আৰু। এফালে গাড়ী দেখিছে ইমান স্পীডত আহিছে। মানুহজনক মই কৈ গৈয়ে আছোঁ, লাহে লাহেকৈ চলোৱাচোন। মোৰ মানে স্কুটিত উঠিলে বহুত ভয় লাগে। এফালে ময়ো অকণমান চলালোঁ, বোলো মোকো শিকোৱাচোন। এদিন শিকিছিলোঁ, আজিও অকণমান বোলো শিকোৱাচোন, এনেই যাওঁ। এফালে মানে গাড়ী ইমান অহা নাই, সেই বুলিয়ে ময়ো অকণমান চলাই ল'লোঁ। মানুহজনে নিদিয়ে, মই চলাই লৈছোঁ অকণমান। চাইকেল চলোৱা মানুহে বোলে সোনকালে স্কুটি পাৰে, কিন্তু মই ইমান স্কুটি চলোৱা নহয়ে। সেইটো কাৰণে কেতিয়াবা অকণমান চলাওঁ আৰু। এফালে এডোখৰতে ৰখাই দিব, মই নামি দিম। আমি এতিয়া পালোহি ডুমডুমীয়া চেণ্টিকেট। এইটো মানে আমাৰ ডুমডুমীয়া চেণ্টিকেট দেই। ইয়াতে গাড়ী থয়। এফালে চেণ্টিকেটত হোটেল আছে, দোকান আছে। এতিয়া ঘৰলৈ যাম। আমাৰ মানে ঠাইডোখৰ নাম মানে ডুমডুমীয়া দেই। এফালে আমি গৈ আছোঁ, মানুহজনে চলাই আছে। দেখিছেনে আমি গৈ আছোঁ। এইজোপা আহঁত গছ, ইয়াতে আমাৰ পূজা হয়, পূজা চাবলৈ আহোঁ। মতা মানুহে ক'ৰবালৈ গ'লে ঘৰলৈ যাওঁ কৈ থাকে। মোৰ মানুহজনেও কৈ থাকে, আপোনালোকৰ কয় নে নকয় জনাবচোন। আজি বৰদোৱালৈ গৈ বহুত ভাল লাগিলে, মনটো পাতল হৈ আহিছে। ইমানে ভাল লাগিল মানে ক'ব। এতিয়া আমি পালোহি নাটগাঁও। এইফালে নাটগাঁও গেট। এইখন আকৌ গাড়ী ধোৱা ছাৰ্ভিচিং। আগলৈ আমাৰ LP স্কুলখন আছে। যদিহে আমাৰ ভিডিঅ'বিলাক চাই ভাল পায়, লাইক কমেণ্ট